Hello everyone, আপোনালোক সকলোকে আমাৰ ইউনিটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আৰু আমি অলপ ব্যস্ত আছিলো সেই কাৰণে বহুত দিন হ'ল ব্লগ বনোৱা নাই আৰু আজি আমি যাব লৈছো ষ্টেচন আৰু তাত কংকনে আৰ্ট কৰিব। আৰু এতিয়া আমি আহিলো ষ্টেচন আৰু ইয়াতে আমি চিট্ৰি আনিলো ইয়াতে আৰ্ট কৰিব কংকনে। এতিয়া আমাৰ কাম ষ্টাৰ্ট হৈ গ'ল। কংকনে আঁকিব লৈছে শিৱ বাবা ভোলেনাথ। আৰু মই ইয়াতে বহি আছো। মই একেবাৰে ছবি আঁকিব নাজানো তথাপিও কংকনে আঁকি থোৱাৰ ওপৰে অলপ সহায় কৰি দিছোঁ আৰু ইমানেই ৰ'দ দিছে মই ছাতি লৈ লৈছোঁ নহ'লে ৰ'দৰ পৰা একো চকু মেলিব নোৱাৰি। ইফালে আকৌ কংকন লাগি গৈছে কামত ষ্টাৰ্ট। এতিয়া হৈ আছে আমাৰ আৰ্ট হৈ গৈছে আৰু এতিয়া কালাৰ কৰিলে হ'ল। ধুনীয়া আঁকিছা তুমি। You are so talented. এতিয়া হৈ গ'ল আৰ্ট কৰি পেলাই এতিয়া কালাৰ কৰি দিব। কালাৰ কৰাৰ পিছত কমপ্লিট হৈ যাব আৰু পেঞ্চিল দি কৰা হৈ গ'ল। এতিয়া কালাৰ দি আউটলাইনবোৰ দিয়া হৈ আছে। আজি আমি আউটলাইন কৰি পেলাই গুচি যামগৈ হয় নাই কংকন? ৰাতি হৈ গৈছে নহয়। আউটলাইনবোৰ দিয়াৰ পিছত আমি ঘৰলৈ গুচি যাম কাৰণ সন্ধিয়া হৈছে অকণকৈ। হৈ গ'ল আউটলাইন হৈ গ'ল এতিয়া আৰু আউটলাইন কৰা হৈ গ'ল। এতিয়া আমি ঘৰ যাম। কালি তুমি আহি কালাৰ কৰি দিবাহি আৰু অকলে আহি মানে তুমি কৰিবা অকলে আহি কৰিবা। হৈ গ'ল এতিয়া আমি যাওঁগৈ আৰু বহুত ধুনীয়া আমি নেক্সট দিনা গ'লোঁ। নেক্সট দিনা গৈ পেলাই চালোঁ, ভাল লাগিলে বহুত। আৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰ্টটো। এইটো কংকন আহিছে জখলা দাঙি নেকি আছিল নাই মানুহ কি কৈছে? মই তাক মাতিব চাহ খাবলৈ। গাখীৰ চাহ দিব নে লাল চাহ? কি নাই শুনা। মই কিবা হেল্প কৰিব লাগিব দিয়া। মই কালাৰ কৰি দিব পাৰিম। মানুহবোৰ আহিছে ক'ৰবাৰ পৰা এতিয়া গৈছে। ষ্টেচন এতিয়া খালী হৈ যাব আৰু 5 মিনিট পিছত। इसको पहले आप लोग पेंट किए थे ना दीवार को? हाँ दीवार को पेंट किए थे? नहीं पेन पहले ही था। इसको मतलब फिर पेंट नहीं किए थे ना? कहाँ सीखे थे आपने? नहीं गुवाहाटी खुद से? स्टेशन पे यार कितना टाइम लगा आपको इसको बनाने में? धूप का ना इतने रात को आप लोग आए थे ना इवनिंग में। क्या स्कूल में कहीं आप लोग सिखाते हैं क्या? नहीं सिखाते। अच्छा कर लीजिए। चाय और आ रहा है आपका, चाय पी लीजिएगा। हाँ ठीक है। और कोई अगर सुविधा हो तो आप ले सकते हैं हमसे। हाँ मंगा। আৰু ষ্টেচন মাষ্টাৰ আহিছিলে, কৈছে কি কিবা যদি হেল্প লাগে ক'বলৈ দিছে। আৰু কংকনে কালাৰ কৰা ষ্টাৰ্ট কৰিছে আকৌ। আৰু ইফালে আমাৰ আহি গ'ল গৰমা গৰম চাই। চাহটো আমি খালোঁ, খাই পেলাই অলপ টাইম বহিলোঁ। আৰু মই অলপ ফ্ৰুটছ লৈ গৈছিলোঁ ঘৰৰ পৰা। আৰু আমি দুটাই ফ্ৰুটছখিনি খালোঁ। খাই লৈ ময়ো অলপ কালাৰ কৰাত সহায় কৰি দিলোঁ। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এনে কংকন লাগি গৈছে কামত আগো খাই আছে মেডাম। মোক খোৱাটোহে বেছি হৈছে কামতকৈ বেছি। মিলু লয় যা
কালাৰ কৰা হৈ গ'ল বাৰু মোৰ টিউশ্যন আছে কাৰণে মই যাব লাগিব এতিয়া কংকনক থৈ আহিব সি আহি পেলাই কমপ্লিট কৰিব আৰু জোকৰা এটা লৈ লওঁ মই আৰু ওপৰত গ'লোঁ আমি ওপৰত বস্তুকেইটা থ'বলৈ গ'লোঁ এতিয়া আমি দিলোঁ দি পেলাই এতিয়া আমি ঘৰ যাম মানে মোক থৈ আহিব মোৰ টিউশ্যন আছে কাৰণে কিবা ক'বা ক'বলৈ কোনে ভাগৰ হৈ গৈছে ৰ'দ যে বেছিকৈ ক'লা পৰি গৈছে মানে দুটা বগা ল'ৰা দুটা বগা ছোৱালী আৰু এতিয়া সি বাইকখন লৈ আহিছে এতিয়া মোক ঘৰত থৈ আহিব কাৰণ মোৰ টিউশ্যন আছে সেইকাৰণে মই যাব লাগিব যাব মন নাই বাৰু তথাপি যাব লাগিব টিউশ্যনে পোৱালিকেইটা আছে কাৰণে আৰু এয়া মই অহা নাছিলোঁ এতিয়া কংকনে আহিলে আবেলি সময়ত আহি পেলাই কালাৰ কৰি মেলি গ'ল আৰু এয়া দেখিছে প্ৰায় হৈয়ে গ'ল বাকী দেখাবলৈ লৈ আহিছোঁ আৰ্টটো যদি কমপ্লিট হওঁতে তাই অহা নাছিলে চাবলৈ এতিয়া পূৰা কমপ্লিট হৈ গ'ল আঁকি কোৱা কেনেকৈ লাগিছে তোমাৰ মন্তব্যটো আৰু কমপ্লিট হৈ গ'ল বহুত সুন্দৰ হৈছে চব কোৱা এতিয়া কি ক'বা বহুত বেছি ধুনীয়া হৈছে আনএক্সপেক্টেড নহয় বাৰু ইমানখিনি আশা কৰিছিলোঁ ভালে কিবা বুলি তুমিওতো কৰিছা হেল্প অলপমান কৰিছোঁ বাৰু হেল্প মই আৰু আমি সন্ধিয়া সময়ত সকলো গ'লোঁ দেউতা গ'ল ইফালে দাদা আৰু খুৰা এজন গৈছে চবেই চালোঁ আৰ্টটো আৰু ফটো চটো উঠিলোঁ হয় এতিয়া আমি আহিছিলোঁ ষ্টেচনত সন্ধিয়া টাইমত কাৰণ এতিয়া নিউজ এটা কৰিলে আৰু আমিও আহিলোঁ চালোঁ দেউতাহঁতো আহিলোঁ দাদাহঁত আৰু খুৰা এজন আহিলে চবেই বহুত ভাল পাইছে আই এম ছ' প্ৰাউড অফ ইউ মই লাইটমেন কংকন আমাৰতো যোনে আঁকিছিলে সি লাইটমেন হৈ আছে চাওঁ এতিয়া যাওঁ বোলা আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব আৰু লগতে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই মাইকটো লাগিব নেকি মাইকটো হেল্ল' এভৰিৱান আপোনালোক সকলোকে আমাৰ অন্য এটি মিনি ব্লগলৈ